জোনমণি ৰাভাৰ ককায়েকৰ মৃত্যু ঘটিলে। এতিয়া জোনমণি ৰাভাৰ মাকে কি কৰিব ভাবিছেনে? তদ্ৰূপ ঘটনাটো যদি আপোনাৰ আৰু মোৰ লগত হ'লহেঁতেন, আজি জোনমণি ৰাভাৰ মাতৃৰ ঠাইত যদি আপুনি আৰু মই হ'লোহেঁতেন, কি কৰিলোহেঁতেন? আজি কিছুদিন আগতে গাভৰু ছোৱালীজনী হেৰাল, আৰু তাৰ পিছতেই কেইদিনমান পিছতেই ৰুগীয়া ডেকা ল'ৰাটো হেৰাল। আগৰ পৰাই ৰুগীয়া হৈ আছিলে। যেতিয়া মই লগ পাইছিলোঁ তেওঁলোকৰ ঘৰলৈ গৈ, তেওঁ উঠি ভালকৈ কথাও ক'ব নোৱাৰে, উঠি ভালকৈ খোজ পৰ্যন্ত কাঢ়িব পৰা নাছিলে। তেতিয়া অসমৰ ৰাইজৰ সহায় বিচাৰি, আৰ্থিক সহায় বিচাৰি আমি সামাজিক মাধ্যমত লিখিছিলোঁ। বিভিন্নজনে সহায়ো কৰিছিল, কিন্তু সেয়াই জানো বচাই ৰাখিব পাৰিলে? আচলতে মৃত্যুৱে কাকো কেতিয়াও ক্ষমা নকৰে। যাৰ যেতিয়া সময় হ'ব তেওঁ তেতিয়া যাবই লাগিব, যেনেকি নহওক। বাকীবোৰ একোটা কাৰকহে। ভগৱান শ্ৰীকৃষ্ণও মৃত্যু হ'বলগীয়া হৈছে। মৃত্যুক কাৰণ তেওঁ মানুহ হিচাপে জন্ম লৈছে নহয়, যি মানুহ হিচাপে জন্ম লৈছে, জীৱ হিচাপে জন্ম লৈছে পৃথিৱীত, তেওঁ মৃত্যু হ'ব লাগিব, কাৰণ যিয়েই নহওক। কিন্তু আজি জোনমণি ৰাভাৰ মাতৃয়ে কাৰ মুখলৈ চাই জীয়াই থাকিব, বা তেওঁ কি কৰিব? অকালতে হেৰাই যোৱা ছোৱালীজনী আৰু তিল তিলকৈ হেৰাই যোৱা ৰুগীয়া সেই ল'ৰাটো, মই নাজানো কাক ক'ম, দুখ কাক দিম? ন্যায় বুলি চিঞৰ বাখৰ কৰি ফুৰিলে, আৰু যিসকলে তেওঁক ন্যায় দিম বুলি ক'লে তেওঁলোকেও জোনমণি ৰাভাৰ মৃত জোনমণি ৰাভাৰ সেই পৰিয়ালটোক লৈ হেতালি খেলিলে। মই কৈছোঁ নহয়, হেতালি খেলিলে আমাৰ কি নাম? ৰাভা স্বায়ত্ত শাসিতৰ তেওঁৰ মই পাহৰি গৈছোঁ, টংকেশ্বৰ ৰাভাহঁতৰ নিচিনা মানুহবোৰেও জোনমণি ৰাভাৰ পৰিয়ালটোৰ লগত হেতালি খেলিলে বুলি মই এদিন সামাজিক মাধ্যমৰ সংবাদ মাধ্যমত মই কৈছোঁ, আজিও কৈছোঁ। নহ'লে এনেকৈ এটা বস্তু তৰল হৈ নষ্ট হৈ নাযায়। জোনমণি ৰাভা কি আছিল, জোনমণি ৰাভাই কিমান ভাল কাম কৰিছিল, কিমান বেয়া কাম কৰিছিল, সেইটো এটা বেলেগ বিষয়। যদি জোনমণি ৰাভাই বেয়া কাম কৰিছিলে, তাৰ শাস্তি জোনমণি ৰাভাই পাব লাগিব। কিন্তু এই ধৰণে নহয়, যোনে যি কৰ্ম কৰিছে তাৰ কৰ্মফল পাব। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িতসকলে কৰ্মফল নাপাব নেকি? যদি কোনো জড়িতই নাই, যদি কোনো কথাই নাই, তেতিয়াহ'লে এই কথাটো স্পষ্টকৈ মুকলিকৈ ৰাজহুৱা কিয় কৰা হোৱা নাই? CBI আহিলে, CBIক দায়িত্ব দিয়া হ'ল। CBI কি কৰিলে কি নকৰিলে আমিতো একো বুজিবই নোৱাৰিলোঁ, জানিবই নোৱাৰিলোঁ। বাৰু যি কি নহওক, আজি আমাৰ সেইটো ক'বলগীয়া নাই। যি সময় আছে, ভগৱান আছে, প্ৰকৃতি আছে, নৱৰাত্ৰি চলি আছে, আৰু এয়া কামাখ্যাৰ ভূমি, আমি বিভিন্ন সময়ত কৈছোঁ। আৰু এই নৱৰাত্ৰিৰ মাজতেই জোনমণিৰ ককায়েকৰ মৃত্যু হোৱা মানে ক'ৰবাত কিবা নহয় কিবা কানেকশ্যনটো নিশ্চিতভাৱে আছে। আৰু মই ভাবিছোঁ দেৱীয়ে, মহাশক্তিগৰাকীয়ে, আদিশক্তি মহাকালীয়ে কেতিয়াও দোষীক মুকলি মনেতো বিচৰণ কৰি থাকিবলৈ নিদিয়ে। ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা প্ৰকাৰে চুটুকাটো দিব, শাস্তিটো তেওঁ দিব। মই এইটোৱে বিচাৰিছোঁ যে সেই দোষীবোৰে শাস্তি পাওক। জোনমণি ৰাভাৰ লগতে জোনমণি ৰাভাৰ ককায়েকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেওঁ সুস্থ হৈ থাকক, সবল হৈ থাকক, মানে আত্মাই সদগতি লাভ কৰক আৰু সুস্থ সবল হৈ থাকক সেই মাতৃগৰাকী, যিগৰাকী মাতৃ আজি অকলশৰীয়া। আজি সেই মাতৃক কি বুলি বুজাম, কি বুলি ক'ম? এতিয়াতো মই এইটোও ক'ব নোৱাৰোঁ, তেওঁক গৈ পেলাই আহক বোলে আমাৰ লগতেই থাকিব বুলি ক'বও নোৱাৰোঁ। সিমানখিনিও শক্তি আমাৰ হাতত নাই যে তেনেকুৱা কাৰোবাক আমি বুটলি আনি পেলাই আমি ক'ৰবাত ৰাখি থ'ম। সিমানখিনি শক্তিও আমাৰ নাই। আৰু এইখন সমাজত তেনেকুৱা কোনোবাই কৰিবলৈ যে আগবাঢ়ি আহিব মই নাভাবোঁ। যদি আহে আমি ভাল পাম যে আজিও এইখন সমাজত যোগ্য জ্যেষ্ঠ মানুহ আছে। চৰকাৰক আহ্বান কৰিম, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিম, যি হ'ল, এগৰাকী মানুহ অকলশৰীয়া হ'ল, এটা পৰিয়াল নষ্ট হ'ল। কাৰোবাৰ জেদত, কাৰোবাৰ লোভত, কাৰোবাৰ মোহত, কাৰোবাৰ অহংকাৰত, কাৰোবাৰ দম্ভালিত, কাৰোবাৰ যি বিভিন্ন কাৰণত এটা পৰিয়াল নিঃশেষ হ'ল। এজনী মাইকী মানুহ অকলশৰীয়া হ'ল। তেওঁৰ দায়িত্ব আজি কোনে ল'ব? তেওঁৰ দায়িত্ব মই ভাবিছোঁ অসমৰ দায়িত্ব লৈ থকা অসমৰ মুখ্যমন্ত্ৰীয়ে সেই মহিলাগৰাকীৰ দায়িত্ব কি ধৰণে পালন কৰে সেয়া কিন্তু আমি চাবলগীয়া হ'ব। যাৰ সময় নহ'ল যাবলৈ জোনমণি ৰাভাৰ সেই ঘৰলৈ, ককায়েকৰ মৃত্যু হ'ল, যাবলৈ সময় নহ'ল। মাজতে দেখিলোঁ এজন মন্ত্ৰীয়ে গৈ পেলাই তেওঁৰ চিকিৎসাৰ বাবে 2 লাখ টকা দি থৈ আহিলে। 2 লাখ টকাৰে মানুহক কিনি পেলাব পাৰে বুলি ভাবে নেকি? মানুহৰ সত্তাক অসমৰ ৰাইজক আপোনালোকে কেৱল 2-3 লাখ টকাৰে কিনি পেলাব পাৰে বুলি ভাবে নেকি?
হয়তো এটা সময়ৰ কাৰণে সেই সময়ত ধন নাছিলে চিকিৎসা কৰিবলৈ, তেওঁলোকে হয়তো মনে মনে থাকিলে। তাৰপিছত চিকিৎসা কৰিব লাগে, ল'ৰাটো ঘূৰাই পাব লাগে, মাতৃগৰাকীকো হয়তো কোনোবাই বুজালে চাগে মনে মনে থাকক, কিবা এটাতো দিছে, ল'ৰাটো ভাল কৰিলোঁ। এতিয়া যেতিয়া ল'ৰাটো ঢুকাই থাকিলে, এতিয়া অসমৰ ৰাইজে কি ভাবিছে কি বুজিছে নাজানো। অসমৰ ৰাইজক কৈছোঁ, আপোনালোকে সঁচাবোৰ দেখক, সঁচাবোৰ বুজক। এয়া এটা পৰিয়ালৰ ওপৰত অত্যাচাৰটো নহয়। মই কৈছোঁ নহয়, আকৌ কৈছোঁ, বাৰম্বাৰ কৈছোঁ, জোনমণি ৰাভাই মৃত্যুৰ আগত যদি বেয়া কৰিছে, তাৰ শাস্তি তাই পাবলগীয়া আছিল, তাৰ শাস্তি তাইক সেইধৰণে আইনগতভাৱে দিব লাগিছিল। কিন্তু যিহেতু তাইৰ মৃত্যু হ'ল, কাৰণ দেখা পাইছোঁ CBI ইতিমধ্যে তাৰ পূৰ্বৰ কিছুমান কৰ্মকাণ্ডৰ কাৰণে জোনমণি ৰাভাক জগৰীয়া কৰিছে, আৰু সেইবোৰ যিহেতু জোনমণি ৰাভাৰ মৃত্যু ঘটিল, সেই কেছবোৰো তাইৰ মৃত্যুৰ লগতে শেষ হৈ গ'ল। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ সেই কথাখিনি কিয় উদ্ঘাটন হ'ল, কিয় এতিয়াও একো কৰিব পৰা নাই, সেইটো আমি নাজানিছোঁ। কি আছে নাজানো, আমি সত্যটো জানিব খোজোঁ। আৰু সত্য যদি এই ধৰণে মানুহৰ পৰা যদি মানুহে যদি সত্য উদ্ঘাটন কৰি আমাক দেখুৱাব, তেতিয়াহ'লে ভগৱানে প্ৰকৃতিয়ে সত্য উদ্ঘাটন কৰিব। ভগৱান আছে নহয়। এতিয়া এই শৰতৰ এই সময়খিনিত, শৰতৰ এই কালছোৱাত সাহস দিয়ক সেই মাতৃগৰাকীক। আজি জোনমণি ৰাভা, কৰুণা ৰাভাৰ মাতৃগৰাকীক আজি সাহস দিয়ক, শক্তি দিয়ক। মা কালী, মহাকালীয়ে, মা কামাখ্যাই, কামৰূপে কামাখ্যাই আজি তেওঁক সাহস শক্তি দিয়ক। আৰু তেওঁৰ প্ৰতি যদি অন্যায় কৰা হ'ল, জোনমণি ৰাভাৰ মাতৃৰ প্ৰতি যদি অন্যায় কৰা হ'ল, আৰু অন্যায় কৰাসকল কোন, তেওঁলোকক বিচাৰি বিচাৰি মা কালীয়ে, দুৰ্গতি নাশিনী দুৰ্গা দেৱীয়ে, মহিষাসুৰ মৰ্দিনী দুৰ্গা দেৱীয়ে তেওঁলোকক এই নৱৰাত্ৰি 9 দিনৰ ভিতৰত, বিজয়া দশমীৰ ভিতৰতে তেওঁলোকক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰক। এয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু সেই মাতৃগৰাকীক সাহস দিয়ক, শক্তি দিয়ক, তেওঁ জীয়াই থাকক। আৰু তেওঁক সমুখে কৈছোঁ, সাধ্য অনুসৰি তেওঁকো সহায় সহযোগ সকলোৱে কৰক, আগবাঢ়ি আহক। তাৰ বাহিৰে আজি আমি ক'বলগীয়া, কৰিবলগীয়া আমাৰ হাতত একোৱেই নাই।